হাই ফ্ৰেণ্ডছ, আজি আমি জানিম যে মিউচুৱেল ফাণ্ড কি হয়। বহুত লোকৰ কাৰণে মিউচুৱেল ফাণ্ড এটা জটিল শব্দ, এটা কমপ্লিকেটেড শব্দ। মিউচুৱেল ফাণ্ড কি? মিউচুৱেল ফাণ্ড কি? তো আমি কেতিয়াবা টিভিতো এডভাৰটাইজ দেখোঁ, মিউচুৱেল ফাণ্ড চাই হে। তো মিউচুৱেল ফাণ্ড মানেনো কি ডিটেইলছত জানিবলৈ চেষ্টা কৰোঁ আহক। আপোনালোকৰ কাৰণে বহুত বেছিক স্তৰত ভিডিঅ'টো বুজাবলৈ চেষ্টা কৰা হৈছে। জলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। তো চাওক, মিউচুৱেল ফাণ্ড হ'ল এটা ইনভেষ্টমেণ্ট ইনষ্ট্ৰুমেণ্ট। যেনেকৈ আমি FD, RD, PPF, সুকন্যা সমৃদ্ধি যোজনাত ইনভেষ্টমেণ্ট কৰোঁ, ঠিক একেদৰে মিউচুৱেল ফাণ্ড হ'ল এটা ইনভেষ্টমেণ্ট ইনষ্ট্ৰুমেণ্ট। প্ৰথমে আমি চাব লাগিব মিউচুৱেল ফাণ্ডৰ মিনিংটো কি। মিউচুৱেল মানে এক লগত অহা আৰু ফাণ্ড মানে হ'ল পইচা জমা কৰা। তো দুটা লগ লাগি এক লগত আহি পইচা জমা কৰা, এটা গ্ৰুপ অফ মানি। মিউচুৱেল ফাণ্ডৰ যদি আমি চিম্পল ডেফিনেশ্যনটো চাওঁ, বহুত লোকৰ সম্বন্ধত বনাই এটা ফাণ্ড। আৰু মিউচুৱেল ফাণ্ড ইনষ্ট্ৰুমেণ্টটো প্ৰথমে ডেভেলপ মাৰ্কেটত আৰম্ভ হৈছিল আৰু এই ইনষ্ট্ৰুমেণ্টটো সাধাৰণ লোকৰ কাৰণে বনোৱা হৈছিল। থাৰ্ডত আমি চাম হোৱাট এয়াৰ মিউচুৱেল ফাণ্ড। মিউচুৱেল ফাণ্ড কি হয়? মিউচুৱেল ফাণ্ড হ'ল এটা পুল ভাইকেল। মাল্টিপুল লোক বা ইনভেষ্টৰৰ দ্বাৰা অলপ পইচা একলগ কৰি এটা পুল অফ মানি তৈয়াৰ হয়। সেই পুল অফ মানিটো মিউচুৱেল ফাণ্ডৰ কোম্পানীক দিয়া হয়। মিউচুৱেল ফাণ্ডৰ কোম্পানী আৰু একজন ফাণ্ড মেনেজাৰক এপইণ্ট কৰে আৰু সেই ফাণ্ড মেনেজাৰজনে বেলেগ এছিড ক্লাছত পইচাবিলাক ইনভেষ্ট কৰে আৰু সেই ইনভেষ্ট কৰা পইচাবিলাকৰ যোনখিনি আৰ্নিং জেনেৰেট হয়, সেই আৰ্নিংখিনি আৰু ইনভেষ্টৰবিলাকক ঘূৰাই দিয়ে। জলক এটা চিম্পল উদাহৰণ চাওঁ আহক। ধৰি লওক এটা চকলেট বাকচ কিনিবলৈ বহুত পইচাৰ প্ৰয়োজন, কিন্তু মোৰ লগত চকলেট বাকচটো কিনিবলৈ সম্পূৰ্ণ পইচা নাছিল, মোৰ লগত 1 rupees আছিল। তো মই কেইজনমান ফ্ৰেণ্ডক মাতি পইচাটো একলগত জমা কৰি চকলেট বাকচটো কিনিবলৈ গ'লোঁ। চকলেট বাকচটো কিনাৰ পিছত শ্বপকিপাৰজনে চকলেটবিলাক সকলোকে ভগাই দিলে। ধৰক মই 1 rupees দিছিলোঁ, মই এটা পালোঁ। ধৰক ৰামে 2 rupees দিছিল, দুটা পালাক। ধৰক হৰি 3 rupees দিছিল, 3টা পালাক। তো শ্বপকিপাৰজনে চকলেটবিলাক সকলোকে ভগাই দিলে। তো চেম কনচেপ্টটো মিউচুৱেল ফাণ্ডৰ। বুজি পাইছি মিউচুৱেল ফাণ্ড কি? চলক 4th নম্বৰত আমি চাম মিউচুৱেল ফাণ্ড নামটো কিয় হ'ল, বেলেগ ফাণ্ড কিয় নহ'ল। মিউচুৱেল ফাণ্ডৰ মিনিংটো চবেই একেলগে আহি পইচা জমা কৰে, এটা পুল অফ মানি। মিউচুৱেল ফাণ্ড ৱৰ্ডটো কিয় আহিলাক? যেতিয়া ডেভেলপ মাৰ্কেটত ডেভেলপ হৈছিল, আমেৰিকা মাৰ্কেট আৰু আদাৰ ইউৰোপিয়ান মাৰ্কেটত মিউচুৱেলি চবেই একেলগে আহি ষ্টাৰ্ট কৰিছিল। এইটো ধাৰণা বাহিৰৰ পৰা আমাৰ ইয়াত আহিছিল আৰু খুব ভালকৈ পপুলাৰ হৈ গৈছিল। মিউচুৱেল ফাণ্ড এটা সমূহীয়া ইনভেষ্টমেণ্ট আৰু একেলগ হৈ ইনভেষ্ট কৰোঁ কাৰণে মিউচুৱেল ফাণ্ড বোলে। মিউচুৱেল ফাণ্ড ইনভেষ্টৰৰ এটা ডাঙৰ সংখ্যা আৰু এটা সাধাৰণ ইনভেষ্টমেণ্ট উদ্দেশ্য। আজিৰ ভিডিঅ'টোত আমি কি শিকিলোঁ প্ৰথমৰ পৰা একবাৰ চাওঁ আহক। প্ৰথমতে আমি শিকিছোঁ মিউচুৱেল ফাণ্ড কি। ছেকেণ্ডত আমি শিকিছোঁ মিউচুৱেল ফাণ্ডৰ মিনিংটো কি। থাৰ্ডত আমি শিকিছোঁ মিউচুৱেল ফাণ্ড কি হয়। 4th নম্বৰত আমি চাইছোঁ মিউচুৱেল ফাণ্ডৰ ৱৰ্ডটো কিয় হ'ল। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল, বহুত সহজত বুজোৱা হৈছে। যদি আপোনালোকে কিবা কমপ্লিকেটেড পাইছে বা বুজি পোৱা নাই তো কমেণ্ট কৰি সোধক, আৰু যদি বুজি পাইছে ভিডিঅ'টো লাইক কৰক, তেতিয়া মই গম পাম যে আপোনালোকে বুজি পাইছে। যদি আপোনালোকে ইনভেষ্টমেণ্ট ৰিলেটেড, ফাইনেন্স ৰিলেটেড, বিজনেছ ৰিলেটেড শিকিব বিচাৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নেক্সট ভিডিঅ'ত অতি সোনকালে আপোনালোকক লগ পাম।